আপোনালোকক ধন্যবাদ দিছোঁ নিউজ চেনেলৰ কৰ্মীসকলক। আজি স্বাধীনতাৰ ৭৭ বছৰ পিছতো আমাৰ এই ভেবলা বড়োপাৰা বুনবাৰী চুপাৰ ৰাইজৰ বিৰাট মানে অসুবিধাৰ এই দলংখন এতিয়ালৈকে হোৱা নাই। আমি ৰাইজৰ গাঁঠিখন ভাঙি কি কাম কৰিব লগা হৈছে। ইয়াত যদি এজন বেমাৰী নিব লগা হয় তেতিয়াহ'লে ইয়াত কেনেকৈ এম্বুলেঞ্চ আহিব, আনকি ঠেলাখনো নিবলৈ পথ নাই। গতিকে আমি কিমান আবেদন নিবেদন কৰিও আজি অসম চৰকাৰৰ তথা আমাৰ BTR চৰকাৰৰ কোনো দৃষ্টিগোচৰ কৰিব পৰা নাই। গতিকে এই বিষয়ে আমি আপোনালোকক বা ৰাইজৰ ফালৰ পৰা এটা বিশেষ অনুৰোধ, যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয়, এইটো দৃষ্টিগোচৰ কৰাবলৈ আপোনালোকক আমি এইটো অনুৰোধ জনাইছোঁ, যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয়। দৃষ্টিগোচৰ আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। এই মুখ্য প্ৰমোদ বড়োৱে কৈ আছে এইখন এখন ছুইজাৰলেণ্ড বনাব, লগতে হিমন্ত বিশ্বৰ উন্নয়নৰ এই অসম চৰকাৰখন উন্নয়নৰ এই ফলাস্বৰূপ আপোনালোকে ৰাইজে দেখা পাইছে বা এই নিউজ চেনেলবিলাকতো দেখা পাব। আজি কি হেৰিত ৰাইজে আজি গাঁঠিৰ ঘৰ ভাঙি এই ৰাস্তাৰ কাম কৰিব লগা হৈছে। আৰু ৰাস্তা পদূলি চাওক, কোনো মেৰামতি নাই, কোনোদিনে ইয়াত উন্নয়নৰ মানে পথ দেখা নোপোৱা। এইখন অসম চৰকাৰৰ মানে উন্নয়নৰ ফলাস্বৰূপ এইবিলাক। আগমুহূৰ্তত যিবিলাক কেণ্ডিডেট বা যিবিলাক প্ৰাৰ্থীয়ে ইয়াত ভোট বিচাৰি আহে তেওঁলোকে কৈছে আমি আপোনালোকৰ উন্নয়ন কৰি দিম, কিন্তু উন্নয়ন আজি চাওক কোনোফালে উন্নয়ন হোৱা নাই। গতিকে আৰু ইফালে কৈ আছে কি কোনো এটা দলে, প্ৰতিটা দলে কয় যে আমি আপোনালোকৰ উন্নয়ন কৰি দিম, কিন্তু ক'ত উন্নয়ন কৰিছে আজিলৈকে এই উন্নয়নৰ কোনো এটা 1% দেখা পোৱা নাই। এইখিনিয়ে মোৰ ক'ব লগা। বুনবাৰী চুপাৰ ৰাইজে ভোট খাই আমাৰ মানে বুনবাৰী চুপাৰ চকৰ পৰা জালাহলৈ যোৱা যিটো মেইন ৰাস্তা, আমাৰ চুপা বুলি নহয় ৪-৫খন গাঁৱৰ ইয়াত অন্তৰ্ভুক্ত হৈ এই ৰাস্তাৰে মানুহ সদায় যাতায়াত কৰে। গতিকে এইখন দলং আমি বাঁহেৰে কৰি আছিলোঁ, কিন্তু বস্তুটো এতিয়া বাঁহেৰেও ৰাখিব নোৱাৰোঁ, বানপানী ভাঙি নিয়ে। তথাপিও কোনো চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই। আৰু চাব এটা গুৰুত্বপূৰ্ণ কথা আমি আজি ব্যক্ত কৰিম, সেইটো হ'ল আজিৰ পৰা অন্ততঃ ৪০ বছৰ আগত, ১০০ বছৰ আগত ব্ৰিটিছ চৰকাৰে এই দলংখন কাঠৰ দলং বনাই দিছিল, শাল কাঠৰ দলং। আজিও সেই খুটা আজি আমি চেনেলক দৃষ্টিগোচৰ কৰিব পৰা হৈছোঁ। গতিকে আমি চৰকাৰক আবেদন কৰিম এই ৰাস্তাখন আৰু এই দলংখন যাতে ব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি চৰকাৰক টানি অনুৰোধ কৰিম। এই ইলেকশ্যনৰ আগমুহূৰ্তত সকলো চৰকাৰৰ দলে আহি আমাক তাৰমানে কয় যে আমাক ভোট দিয়ক, আমি এই দলংখন বনাই দিম, ৰাস্তা বনাই দিম। গতিকে এনেকুৱা আশ্বাস তেওঁলোকৰ পৰা আমি পাই আহিছোঁ, কিন্তু ইলেকশ্যন যোৱাৰ পিছত চব শেষ, আমাক এফালে চোৱা মানুহ নাই। আৰু এটা কথা ক'ব খুজিছোঁ, আজিৰ চৰকাৰখনেও ডাঙৰ ডাঙৰ চহৰবিলাকত মানে একোখন উৰণীয়া সেতু 12 মাহত 18 মাহত উলিয়াই দিয়ে, কিন্তু আমাৰ এইখন দলং কেইটা টকা যায় চৰকাৰৰ, সেইখিনি কাম কৰিবলৈ চৰকাৰৰ আজি দৃষ্টিগোচৰ হোৱা নাই। তাৰমানে আমি গাঁৱৰ মানুহবিলাকক তেওঁলোকে মানুহ বুলি গণ্য কৰা নাই। মানুহবিলাকৰ ভোটাৰ, আমি ভোটাৰৰ মূল্য নাই, আমাৰ ভোটবিলাক এনেকৈ চৰকাৰে নি আছে। গতিকে আমি এতিয়াও চৰকাৰক টানি আবেদন জনাইছোঁ যে অতি মুহূৰ্ততে এই ৰাস্তা আৰু দলং যাতে আমাৰ BTR চৰকাৰে অতি সোনকালে দৃষ্টিগোচৰ কৰি লৈ কামবিলাকত আমাক সহায় সহযোগ কৰে, তাৰ কাৰণে মই টানি অনুৰোধ জনাইছোঁ। এইখিনি মোৰ ক'ব লাগে। যদি চৰকাৰে আমাৰ এই কামবিলাক একো কৰি নিদিয়ে তেনেহ'লে আমি ইয়াৰ পৰা ভোট বৰ্জন কৰি আমি কমপ্লিট বহি থাকিম। हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय गोविन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो। गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गोविन्द बसुमतारी कलेजाव सोलिगासिनो। फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे बेसिक कम्पिउटार क्लास, सेल्फ डिफेन्स, स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन। बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्री बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं। आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गोविन्द बसुमतारी कलेजावनो आनजाद होनो हागोन। गोविन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन। रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन।